টেকনিকেল এছএমএছ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ৰেডমি নোট 8 বিষয়ে ক'বলৈ ওলাইছোঁ। তো ব'লো ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি মোবাইলৰ ডিজাইনটো চাই লৈছোঁ। ডিজাইনটো আপোনালোকে ৰেডমি নোট 8ৰ দৰেই দেখিবলৈ পাব। ৰেডমি নোট 8ত আপোনালোকে 48 মেগাপিক্সেলৰ কুৱেড কেমেৰা পাব আৰু এই মোবাইলেৰে মিনিমাম 2 চেণ্টিমিটাৰ ওচৰৰ পৰা আপোনালোকে মেক্ৰ'শ্বট ল'ব পাৰিব। ৰেডমি নোট 8ত আপোনালোকে 3টা কালাৰ পাব। ইয়াত যোনটো বৰ্তমান এটা দেখাই আছোঁ সেইটো হৈছে মুন শ্বেডো গ্ৰে আৰু নেক্সট পাব মুন লাইট হোৱাইট আৰু এটা পাব ষ্টাৰ স্কেপ ব্লু। 3টা কালাৰ আপোনালোকে এভেইলেবল আছে। এইবাৰ আহোঁ এই মোবাইলটোৰ পাৰফৰ্মেঞ্চলৈ, অৰ্থাৎ এই মোবাইলটোৰ প্ৰচেছৰলৈ, যোনটো এই মোবাইলটোৰ বাবে সকলোতকৈ প্ৰয়োজনীয় হয়, অৰ্থাৎ আমাৰ বাবে প্ৰয়োজনীয় হয়। তো এই মোবাইলটোৰ প্ৰচেছৰ হৈছে কোৱেলকম স্নেপড্ৰেগন 665। এইবাৰ আহোঁ এই মোবাইলটোৰ বেটাৰীলৈ। তো ইয়াত আপোনালোকে 4000 mAh বেটাৰী পাব। লগতে ইয়াত 18 ৱাট ফাষ্ট চাৰ্জাৰ পাব আৰু টাইপ চি হ'ব। ফ্ৰণ্ট কেমেৰাত আপোনালোকে 13 মেগাপিক্সেলৰ কেমেৰা পাব আৰু ডিছপ্লে চাইজ হৈছে 6.3 ইঞ্চ ডট ড্ৰপ ডিছপ্লে ফুল HD+। আৰু স্ক্ৰীনটো বডি ৰেচিঅ' হৈছে 88.3%। এই মোবাইলটো ফুল চাৰ্জ কৰিবলৈ টোটেল 2 ঘণ্টা সময় লাগে। নতুনকৈ আহিবলগীয়া ৰেডমি নোট 8T এই মোবাইলটোৰ বিষয়ে আপোনালোকক সকলোবোৰ স্পেচিফিক ক'লোঁ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।